নমস্কাৰ আপোনালোক সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আজি মই ভিডিঅ'ত কিছুমান প্ৰতিদিনে ব্যৱহাৰ কৰি থকা ইংৰাজী বাক্য লৈ আহিছোঁ। আমি সকলোৱে জানো যে ইংৰাজী শিকিব লাগিলে আমি প্ৰেক্টিছ কৰাটো খুবেই প্ৰয়োজনীয়। গতিকে ভিডিঅ'টো অকণো স্কিপ নকৰাকৈ শেষলৈ চাব আৰু ভিডিঅ'টো চাই কেনে পালে মোক কমেণ্ট কৰি জনাব। লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব। তেতিয়াহ'লে আহক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। ধাৰাসাৰে বৰষুণ দি আছে। It's raining cats and dogs. মই এইটো কেতিয়াও পাহৰিব নোৱাৰো। I will never forget this. ধেমালি নকৰিবা। Don't joke. আৰু কেতিয়াও এনেকুৱা নহয়। This will never happen. মই কিবা ক'ব পাৰোঁনে? May I say something? মই কি কৰা উচিত? What should I do? তোমাৰ বয়স কিমান? How old are you? মই তোমাক কেনেকৈ বুজাম? How do I make you understand? হোৱাটো হৈ গ'ল। Let bygone be bygone. মই 15 মিনিটত ঘূৰি আহিম। I will be back in 15 minutes. সি বহুত নিৰ্দয়। He is very ruthless. নিজৰ যতন ল'বা। Take care of yourself. তুমি বাতৰিটো পঢ়িলানে? Have you read the news? তোমাৰ অবিহনে মই মোৰ জীৱনৰ কথা কল্পনাই কৰিব নোৱাৰো। I can't imagine my life without you. তুমি WhatsApp ব্যৱহাৰ কৰানে? Do you use WhatsApp? তুমি কিয় একো নোকোৱা? Why don't you say something? মোক মোৰ টকাখিনি ঘূৰাই লাগে। I want my money back. কথাটো মনত ৰাখিবা। Keep this thing in mind. মোৰ মোবাইলটো ক'ত? Where is my mobile? মোৰ কোনো আপত্তি নাই। I have no objection.